উচ্চ শিক্ষিত ছোৱালীৰ অভিনৱ পদক্ষেপ। ই ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস খৈৰাবাৰীৰ দেৱযানী দাসৰ। যি সময়ত আমাৰ সমাজত যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা নানা ধৰণৰ কুকৰ্মত লিপ্ত হোৱা ঘটনা সঘনাই দেখি আহিছে, এনেহেন সন্ধিক্ষণত উচ্চ শিক্ষিত ছোৱালীৰ অভিনৱ পদক্ষেপে নিদৰ্শন দাঙি ধৰিছে যে আমাৰ সমাজত নাৰী কোনো গুণে কম নহয়। নাৰী আৰু পুৰুষৰ সমানে সমানে কাম কৰাৰ অধিকাৰ আছে। সমাজ তথা পুৰুষে নাৰী জাতিক দুৰ্বল বুলি ভবা ধাৰণাটো এতিয়া অতি ভুল। ইয়াৰে এক অন্য উদাহৰণ ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী বৰ বালিশিঠা গাঁৱৰ নিবাসী প্ৰতিভাৱান যুৱতী দেৱযানী দাস 23 বছৰীয়া। উচ্চ শিক্ষিতা স্বত্বেও তাই চৰকাৰী চাকৰি মোহ এৰি ই ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। তেনেকৈ তাই পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে। উল্লেখযোগ্য যে পিতৃ মদন দাস আৰু মাতৃ উপেশ্বৰী দাসৰ দ্বিতীয় কন্যা দেৱযানী দাসে ভূগোল বিষয়ত স্নাতকোত্তৰ আৰু ষ্টেনোগ্ৰাফী কৰি কৰ্মসংস্থাপন নোপোৱাৰ বাবে প্ৰায় 3 মাহৰ আগৰ পৰাই চলাই আহিছে ই ৰিক্সা। একমাত্ৰ দেউতাকে আছিল উপাৰ্জনৰ মূল কেন্দ্ৰ, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে বিকল হৈ গৈছিল ঘৰখন। দেউতাকৰ চিকিৎসাৰ বাবেও অৰ্থৰ অভাৱ আছিল ঘৰখনত। সেই সময়তে দেৱযানী দাসে সাহসিকতাৰে আগবাঢ়ি আহিছে ঘৰখন চাবলৈ। সাংবাদিকৰ সাক্ষাৎকাৰত তেওঁ কয় যে বহুতে মোক কৈছিল এনেকুৱা কাম কৰিব পাৰিবানে? ছোৱালী মানুহ হয় ভয় লাগিবনে? মানুহে হাঁহিব পাৰে। তেতিয়া মই কাৰো কথা গুৰুত্ব দিয়া নাছিলোঁ বুলি কয়। দেৱযানীৰ আদৰ্শৰে যদি আমাৰ যুৱক যুৱতীসকলে এনেকৈ আগবাঢ়ি যায়, নিশ্চয় আমাৰ সমাজখন ভালৰ ফালে আগবাঢ়িব।